বন্ধুসকল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিছে আপোনালোকে চিলিংখন কেনেকৈ কোলা হৈ গৈছে, প্ৰায়ভাগ ড্ৰেম হৈ গৈছে আৰু হোৱাইটৰ ওপৰত মেক্সিমাম ড্ৰেম এনেকুৱা কোলা আহে। আৰু যিহেতু পুৰণা এটা ঘৰ হয়, নতুন এটা প্ৰজেক্ট আমাৰ, আৰু ৱালবিলাকত এনেকুৱা ড্ৰেম হৈ গৈছে। আমি পুটি লগাই থোৱা হৈছে, চাই লওক আপোনালোকে। এয়া ফুলি গ'ল, তলডোখ পুটি লগাই থোৱা হৈছে। এয়া তলৰ পৰা মেক্সিমাম ফুলি গৈছে আৰু এয়া চব ড্ৰেম হৈ গৈছে। আৰু এই ৰুমটো এই কালাৰটো ৰিমুভ কৰি এটা নতুন কালাৰ মৰা হ'ব। ৱাৰ্কআউট ভিডিঅ'টো চাই লওক ৰুমকেইটা আপোনালোকৰ ঘৰটো যদি পুৰণা হয়, তলৰডোখৰ যদি ড্ৰেম হৈ গৈছে, এনেকৈ পুটিন লগাই দুদিনমান কাম চলাব পাৰিব আৰু আপোনালোকে। কিন্তু মেক্সিমাম যদি বেছি ড্ৰেম হয়, মানে প্লাষ্টাৰটো এৰি অহা গোটেই হয়, তেতিয়াহ'লে আপোনালোকে সেই খান্দিনা আকৌ প্লাষ্টাৰ মাৰিবলগীয়া হ'ব। দেখিছে চিলিংখনতো প্ৰায় কোলা কোলা হৈ গ'ল। আৰু এই পাৰ্পল কালাৰটো একোট মাৰিছোঁ আমি, এইটো কালাৰ চেঞ্জ হ'ব। দেখিছে প্ৰায়ভাগ চিলিঙত কোলা আহি গৈছে। এয়া চব তলৰডোখৰ মেক্সিমাম এনেকুৱাবিলাক ড্ৰেম হৈ গৈছে। আমি যিমান পাৰে এৰুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইডোখৰ চক এইডোখৰ বেছি মানে ফুলি গ'ল, আৰু গতিকে সেইকাৰণে আমি এৰুৱাই প্লাষ্টাৰ কৰি দিলোঁ, যিহেতু কামটো ভাল হ'ব লাগে। এয়া পুটি লগাই থৈছোঁ, শুকাবলৈ দিছোঁ। আৰু এই কালাৰটো ৰিমুভ কৰা হ'ব এইকেইটা ৰুমৰ। এয়া চব দেখিছে, যিমান পাৰে চেষ্টা কৰিছোঁ এৰুৱাবলৈ, যাতে কামটো ভালকৈ ভাল হওক। আৰু বন্ধুসকল, আপোনালোকৰ ঘৰটো যদি এনেকুৱাকৈ ড্ৰেম আহি গৈছে, তেতিয়াহ'লে এইটো উপায় আছে। যিহেতু তলৰডোখৰ চুচি এনেকৈ পুটি কাটি কাম চলি যাব আপোনালোকৰ। যদি বেছি ড্ৰেম আহিছে, যাতে প্লাষ্টাৰখিনি ভুৰভুৰীয়াকৈ যাতে এৰি গৈছে, তেতিয়াহ'লে আপোনালোকে প্লাষ্টাৰ কৰি গোটেইখিনি খান্দি আকৌ নিউ প্লাষ্টাৰ কৰি এনেকৈ পুটিন কাটি কাম চলি যাব আপোনালোকৰ। গোটেই ৱালখন প্লাষ্টাৰ কৰিব নালাগে, কাৰণ ওপৰডোখৰ নকৰিলেও হয়, ওপৰডোখৰ বহুত হেভি হৈ থাকে। তলৰডোখৰে ড্ৰেম হয়, যিহেতু পানীটো টনাৰ কাৰণে হয়। এনেকৈ আমি কাটি গৈছোঁ পুটিটো, যাতে আমাৰ কামটো ভাল হওক যিমান পাৰে, সেয়া চেষ্টা কৰিছোঁ। এনেকৈ এখোজ দুখোজকৈ আমাৰ কামবিলাক আগবাঢ়ি গৈছে। আৰু লগত আছে দুটামান, কেমেৰাত ওলাবলৈ লাজ কৰে অলপ। এয়া দেখিছে মাৰি গৈছোঁ। ফাইনেলি আমাৰ প্ৰজেক্টটো লুকটো চাওক আৰু কমেণ্ট কৰিব।